গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যাম আমি মন্দিৰলৈ, তো আপোনালোকে চাই থাকক। ফাইনেলি যাবলৈ ওলাই গ'লোঁ। ৰংগীতা ইহঁতৰ তাত ওলাই মেলি ৰখি আছে। মই আহি পালোঁ আৰু এতিয়া গাড়ীত উঠিছোঁ যাবলৈ বুঢ়া মাধৱ মন্দিৰলৈ যাম। আৰু এজনী মোৰ বেষ্ট ফ্ৰেণ্ড, আপোনালোক সকলোৱে চিনি পাই চাগে, আৰু চিনি নাপায় যদিও চিনাকি কৰাই দিছোঁ। তাইৰ নাম ৰঞ্জিতা। আমি আহি পালোঁ। গাড়ীখন ইয়াতে ৰখাইছে পাৰ্কিঙৰ কাৰণে। ইমান ভিৰ হৈছে চাওক, লাইন বাই লাইন গাড়ী লাগি আছে। ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়ি যাব লাগিব। বেছি দূৰ নহয়, অলপ দূৰ আছে। আপোনালোকেও চাওক আৰু এনজয় কৰক। আমি আহিছোঁ এতিয়া দৰ্শন কৰিবলৈ। চাওক ইমান ভিৰ, আগলৈ যাবলৈ ৰাস্তাই নাই। ইয়াৰ পৰাই সেৱা জনাম আৰু। কিমান ভাল লাগিছে ন, ইমান ধুনীয়া মেলা লাগিছে। ৰঞ্জিতা আগতে এৰি এৰি মোক গুচি গৈ আছে, অকলে এৰি এৰি গুচি গৈ আছে মোক। কি কৈছা? এইফালে ফল মূলৰ দোকান আছে। এইপিনে চাওমিন পকৰি বনাই আছে। বাহ
মোৰ চাচোন মোৰো হাত খালি আছে আমাৰ ৰংগীতা বাইদেৱে পাণ খাম বুলি কৈছে আধা 1 ঘন্টা 1.5 ঘন্টা হয়েছে মই নাখাওঁ খাবি যদি খা তই পাণটো ভালে লাগিছে মই নোখোৱাকৈ কৈ দিছোঁ গোন্ধতে বাদাম বাদাম আহি পালোঁ আহি হাত ভৰি ধুই মেলি ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু আজিলৈ ইমানেই আছিল ভিডিঅ' আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক ভিডিঅ'টো আপোনালোকে ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই